হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰতো ভালেই। মোৰ এতিয়া নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এটা বিশেষ এজোপা গছ দেখুৱাম, মানে বেঙেনা গছ। মানে আমাৰ বেঙেনা এজোপা আছে, মানে বহুত দীঘল দীঘল। আমাৰ ইয়াত পেঞ্চিল বেঙেনা বুলি কয়। আপোনালোকৰ তাত কি কয় জনাবচোন। এইজোপা হৈছে বেঙেনা জোপা। গৰুৱে খাই দিলে। একদম ধুনীয়াকে ওলাইছিলে এইজোপা। এইবিলাক মানে বহুত ধুনীয়া, তাৰমানে একদম দীঘল শীতল এইবিলাক। খাইও বহুত ভাল লাগে। পিছে মই নেখাওঁ, ঘৰত মানে মানুহবিলাকে কয় আৰু খাই ভাল লাগে বুলি। পুৰা এইজোপা গৰুৱে খায়ে দিলে বহুত। এইজোপাই আৰু আপোনালোকৰ তাত কি বুলি কয় জনাবচোন। এই চাইডত দেখিছে, এইটোৱে হ'ল মানে আমাৰ ব্ৰইলাৰ ঘৰ, মানে ব্ৰইলাৰ পুহিছিলোঁ। তাৰপিছত এতিয়া নোপোহো আৰু, মানে কি হ'ল বহুত মানে লোকচান হ'ল। একদম আৰু কষ্টও হয়, ৰাতি শোৱাও কষ্ট, খোৱাও কষ্ট, সেইবাবে এতিয়া নোপোহো আৰু আছে এইফালে এটা আছে। এইটো মানে এইটো অলপ ভঙা হ'ল আৰু আধা মানে চব ভাঙি পেলাম আৰু। এইবিলাকে আৰু এইটোত আছে এতিয়া অলপ হাঁহ। এতিয়া হাঁহ অলপ পুহি আছোঁ আৰু সেইবিলাক পুৰা দানা চানা দি খুৱাই মেলি আজৰি আছোঁ। হয়, আমি এতিয়া যাব ওলাইছোঁ বৰবৰুৱা, মানে বেটীৰ ইউনিফৰ্ম চিলাবলৈ মানে 7 তাৰিখৰ পৰা ক্লাছ আছে, সেইবাবে আজি যাওঁ বুলি ভাবিছোঁ। এইকেইদিন যাবলৈ সময় পোৱা নাছিলোঁ। আজি বতৰটো ডাৱৰীয়া, কি হয় আৰু যাব পাৰোঁ নে নাপাওঁ তাকে। এতিয়া ওলাইছোঁ আৰু লাহেকে। ব'লক তেন্তে মই ওলাই লওঁ। এইয়া মই ওলাই ৰেডি হৈ গ'লোঁ। এইফালে বিয়া ৰেডি নে? ৰেডি হৈ গ'লা? এইজনে এই ফৰকটোহে পিন্ধে বোলে। এইয়া এতিয়া বৰষুণ দিয়ে আছে আৰু এনেকে যাম বুলি ভাবিছোঁ লাহে লাহে। বতৰটো কেনেকুৱা হৈ আছে, এই বোকা। ক'ত উঠি আছা? আকৌ পৰিবা আকৌ ইয়াত। উৎপাত তাৰ নকবাই। উৎপাত কি বিচাৰিছা? এইজনী বহুত ৰচকীয়া আমাৰ ল'ৰাজনী। এতিয়া বৰষুণ পৰা ৰখি আছোঁ আৰু। ক'ত যাবা কৈ দিয়াচোন এতিয়া। ক'ত যাবা কৈ দিয়া আকৌ। কাপোৰ চাবলৈ হয় নাই? ক'ত যাবা কৈ দিয়া আকৌ। বৰবৰুৱা হয় নাই? এতিয়া ৰেডি হৈ লৈছোঁ আৰু এতিয়া লাহেকে যাম আৰু। গুড ইভিনিং ফ্ৰেণ্ড। মানে মই আজি বজাৰ কৰিব গৈছিলোঁ, মানে বেটীৰ কাইলৈ ক্লাছ আছে। তাকে জোতা মোজা আনিলোগৈ। কোনে আহি পাইছোহি। এইবিলাক বেছি বজাৰ কৰা নাই আৰু এযোৰ হ'ল হোৱাইট কালাৰ মোজা, আৰু এইফালে হ'ল ব্লেক কালাৰ, আৰু এইযোৰ জোতা মানে যোৱা বছৰ কিনিছিলোঁ, সেইযোৰ তাৰমানে শেষ হৈ গ'ল। সেইবাবে আকৌ এতিয়া এযোৰ আনিবলগীয়া হ'ল। সেইবিলাকে কৰিলোগৈ আৰু আনিছোঁ এইয়া চিলেক্স পেণ্ট এটা। মানে বতৰটো ডাৱৰীয়া যে, সেইকাৰণে কাইলৈ পিন্ধাই নিব লাগিব, সেইকাৰণে লৈ আহিলোঁ আৰু এইটো স্কুলৰ মানে চুৱেটাৰ এয়া আৰু এটা আছে মানে গ্ৰীণ কালাৰ। এইটো
সপ্তাহত মানে 2 দিন পিন্ধাব লাগিব আৰু এইটো এইবিলাকে আনিলো বজাৰ কৰি কিনে যাবানে ধুনীয়াকে এইফালে নামটো কৈ দিয়া কি ভৰিত কি লাগিলে তোমাৰ নামটো কৈ দিয়া My name is Prispita Buhai. নমস্কাৰ কৰিব লাগে তাৰপিছত আমি কাইলৈ স্কুল যাবা কালাৰখিনি নাম কৈ দিয়াচোন কি কি কালাৰ আছে Black, pink, আৰু red, হোৱাইট white, আৰু black, ভালকে কোৱা আকৌ আৰু স্কুলখন নাম কৈ দিয়া স্কুলখনৰ নাম জ্ঞানজ্যোতি বৰুৱা এইফালে কিবা এটা কৈ দিয়া A for কি কৈ দিয়াচোন F for ball, B for B for ball, C for cat. cat কি হৈ ফুৰিছা মোজাযোৰ Ama, খুলি দিয়া না কি কৰিছা জোতা গম পাবা স্কুলত মিছে তোমাক দিব ঠিকছে আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষত আহি আছে